ইয়াত এখন নদী আছিল। ইতিহাস হোৱাৰ দিশে এখন নদী। বালি মাফিয়াৰ দৌৰাত্ম ৰুধিব কোনে? একাংশ বালি মাফিয়াৰ দৌৰাত্মৰ বাবে ঐতিহাসিক যমুনা নদী এতিয়া সংকটৰ গৰাহত। দবকাত একাংশ বালি মাফিয়াই চলাই আহিছে বালিৰ অবৈধ মহল। এই মহলসমূহে চলাই অহা অবৈধ খননৰ বাবে যমুনা নৈৰ গতিপথ সলনি হৈ পৰাৰ উপক্ৰম হৈছে। উল্লেখ্য যে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰেই গঢ়ি উঠিছে বিভিন্ন বালিৰ মহল। দবকা, চাংমাজি, উদমাৰী, যমুনা গাঁও, নিগম বজাৰ আদিৰ ঠাইত বালিৰ মহল পাতিছে বিভিন্নজনে। এই মহলবোৰে অবৈধভাৱে নিতৌ 200 পৰা 400 গাড়ী বালি ভৰ্তি ট্ৰাক অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে। ফলত ধ্বংসৰ পথলৈ গতি কৰিছে দবকাৰ ঐতিহাসিক যমুনা নৈয়ে। একাংশ বালি মাফিয়াই যমুনা নৈৰ পানীৰ সোঁত বন্ধ কৰি যমুনা নৈৰ বুকুত বান্ধ দি পানীৰ সোঁত কাৰ্বি আংলঙলৈ ঠেলি দিছে। ফলত অন্ধকাৰ হৈ পৰিছে কৃষকৰ ভৱিষ্যত। যমুনা নৈৰ ওপৰেদি দুষ্ট চক্ৰ কেইজনে বালি সৰবৰাহ কৰিবৰ কাৰণে ইয়াত ৰাস্তাটো বনাইছে। কাৰ্বি আংলং চাইটৰ পৰা চব বালি উঠাই আনি প্লেনৰ কিছুমান দুষ্ট চক্ৰই বালি সৰবৰাহ কৰিছে। আৰু নদীখন যিহেতু প্ৰথমে ইফালে আছিল, এতিয়া এই নদীখন কাটি কেইজনমান দুষ্ট চক্ৰ সিফালে ঘূৰাই দিয়া হৈছে। 20-25 বিঘা কাৰ্বি আংলঙৰ মাটি এই প্লেনৰ কেইজনমান মানুহে দখল কৰিবৰ কাৰণে এইখিনি ষড়যন্ত্ৰ কৰিছে। কাৰ্বি আংলঙৰ যিখন আমাৰ যমুনা নৈ বৈ আহিছে, সেই নদীখন মানে যোনটো চাইডে আগতে গৈছিলে সেই চাইডটো ষ্টেংটো কাটি বেলেগ এটা চাইডে বোৱাই দি তেওঁলোকে অবৈধ হিচাপে এই আপোনালোকে নিশ্চয় দেখিছে সম্পূৰ্ণ কাৰ্বি আংলঙৰ মাল আদি বছৰ বছৰ ধৰি তেওঁলোকে অবৈধ হিচাপে তেওঁলোকে মালবিলাক ছাপ্লাই দি আছে। কিন্তু আচৰিত কথা, এই বালি মাফিয়া বিৰুদ্ধে একো ব্যৱস্থাই ল'ব পৰা নাই বন বিভাগে। আমাৰ হাতত পৰা তথ্য অনুসৰি হোজাই জিলাত বালিৰ সিন্ডিকেটৰ মূল নায়ক ফৰিজ উদ্দিন, ইমাৰানুল হক ওৰফে জামাল, শ্বৰীফ উদ্দিন, ফৰিজ উদ্দিন চৌধুৰী। হোজাই জিলাৰ DFO আৰু দবকাৰ ৰেঞ্জাৰ জিৰচং তেৰঙৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি একাংশৰ। কিয় মাফিয়াৰ বিৰুদ্ধে বন বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰে? শীৰ্ষ বন বিষয়াৰ নিৰ্দেশত বনপালক ভূপেন চন্দ্ৰ বৰুৱাই বালি মাফিয়াৰ পৰা মোটা অংকৰ ধন লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দবকাৰ পৰা চামনুন আহমেদৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ।